ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে অলপমান ব্ৰাইটনেছটো বঢ়াই ল'ব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাইছে এতিয়া বৰ্তমান ONGD ব্লগছ আৰু মই আজি ৰাতিপুৱাৰ অলপমান ছুটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি দেখাবলৈ বিচাৰিছোঁ মোৰ নিজৰ এই যে যোৱাবাৰ লকডাউনৰ সময়ত মই নিজে আৰ্ট কৰা কিছুমান ছবি আছে, পিছফালে দেখা পাইছে বেৰা, তাতে মই খাপতাই থৈছোঁ। যিমান পাৰে মই লিখি বহুত লিখিম ভাবিছিলোঁ, কিন্তু কিছুমান সময় থাকে মোৰ একেবাৰে কি কাম থাকিব, বেছি কৰিবলৈ কামখিনি কৰোঁ আৰু নিজৰ ভিতৰতে মই এইবিলাক কৰি আছিলোঁ। তাৰপিছত নিজৰ পঢ়া শুনাৰ বাহিৰে সকলো কাম কৰি ভাল পাওঁ, তাকে এইবিলাকো কৰিছিলোঁ। এই ছবিকেইখনকে মই এতিয়া এখনকৈ দেখাম বুলি ভাবিছোঁ। যদি ভাল লাগিলে লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু এইখিনিতে মই দেখাবলৈ ৰেডি, আপোনালোকে চাই থাকক। এইখিনি হৈছে মই আঁকা, নাই ক'লে আপোনালোকে হিচাপ কৰিব, মই চবকেইখনকৈ এখন দেখাই দিম বাৰু, আপোনালোকে চাই থাকক। এতিয়া মই দেখাই আছোঁ। এইটো হৈছে ভেলাঘৰ নহয়, চৰি, এইটো হৈছে ভেলাঘৰ। এইটো ভেলাঘৰটো মই আঁকিছিলোঁ। তাৰপিছত ভেলা যেতিয়া ঘৰ জ্বলাইছিলে তেতিয়াৰ সময়ত মই আঁকা। আৰু এইটো হৈছে মোৰ নামটো দেখিছে, মোৰ এইটো ডুপ্লিকেট নাম। তাৰপিছত এইবিলাক মোৰ ৰুটিন, তাকে মই লগাইছোঁ। ইয়াত ৰুটিনৰ বাহিৰে আৰু বেলেগ বস্তু আছে, কুৱেশ্যন পেপাৰ, যিকোনো পৰীক্ষাৰ এক্সামৰ সকলোতো নাই যেনিবা। তাৰপিছত বাকীবিলাক আছে। তাৰপিছত এয়া মোৰ আইডেণ্টি কাৰ্ড, আৰু এয়া মোৰ কিতাপৰ ষ্টাইল, এইখন দুৰ্গা পূজাত দিছিলে লিষ্টটো, তাকে মই লগাই থৈছোঁ। আৰু এইখন শিশু দিৱসৰ তেতিয়া দিয়া, ভালকৈ দেখা পাইছে চাওক। তাৰপিছত এইবিলাক মই এনেই বনাইছোঁ। আৰু তাৰপিছত এডাল হৈছে আমাৰ গছ, এডাল হৈছে শিপা ওলোৱা গছ, আৰু এডাল হৈছে এইটো বাঁহী, আৰু এইবিলাক গছ। তাৰপিছত এইফালে গৈছে, এইফালে মন্দিৰ, আমাৰ মামাৰ ঘৰত এনেকুৱা মন্দিৰ আছে, সিহঁতৰ ধৰ্মটো বেলেগ যে, যিহেতু সেইবাবে সিহঁতৰ মন্দিৰটো চাই মই এটা আৰ্ট কৰিবলৈ শিকিলোঁ, তাকে আঁকিলোঁ। তাৰপিছত এইটো হৈছে এনেই আৰু পাহাৰৰ দৃশ্য। তাৰপিছত এইটো এটা মোৰ মই নিজে ভাল পোৱা ঘৰ এটা মই নিজে আঁকিছোঁ। কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি আকৌ। তাৰপিছত এইবিলাক আৰু কিবাকিবি আৰু এইটো ফুল মই কি চাব গৈছিলোঁ, বিষ্ণু মেলা চাব যাওঁতে মই কিনি লৈ আহিলোঁ এইটো ফুল, তাকে এতিয়া লগাই থৈছোঁ মই পূৰা। তাৰপিছত এখন এনে লাগি আছে, মই ভালকৈ দেখাই দিছোঁ, এনে থকাৰ টাইমতে মই আঁকিছিলোঁ, দেখিছে। এইটো ইয়াত থাকক, মই লগাই থৈছোঁ। তাৰপিছত আমাৰ এইখন আমাৰ হৈছে জাতীয় পতাকা, এইখন মই আঁকি লগাই থৈছোঁ। মোৰ ঘড়ীটো ইয়াতে সদায় থাকে, মই ক'ৰবালৈ গ'লে পিন্ধি যাওঁ। তাৰপিছত এইটো এটা হৈছে মামাহঁতৰ ঘৰতে থকা নামঘৰ, মই আঁকিছোঁ, ৰং চং দিয়া নাই বাৰু, এতিয়াও কমপ্লিট হোৱা নাই বুলি ক'ব লাগিব, তথাপিও মই একো কৰা নাই, লগাই থৈছোঁ। তাৰপিছত এইটো হৈছে আমাৰ বিজ্ঞান কিতাপত থকা চকুটো, তাকে মানৱ চকু, এইবিলাক মই এনেই আঁকিলোঁ। আৰু তাৰপিছত আৰু এইটো নাৰ্ছ দেখিছে, নাৰ্ছ পূৰা নাৰ্ছ মই আঁকিছোঁ। তাৰপিছত এফালে আৰু এজনী ছোৱালী, হেপী টিচাৰ্ছ ডে'ৰ কাৰণে আঁকিছিলোঁ। তাৰপিছত এইখন হৈছে মোৰ ড্ৰিম বাইক, এইটো যে ফুটা দেখিছে, এই ফুটাটো হ'লে আমাৰ ডাঙৰ ভতিজাটোৱে পূৰা কৈ দিলে, আৰু দুষ্ট যে, এতিয়া সৰু পোৱালি হৈ আছে, সেইবাবে আৰু মাই ড্ৰিম বাইক বুলি লিখি থৈছোঁ। তাৰপিছত এইফালে আমাৰ গাঁওখনৰে দৃশ্য, আমাৰ পথাৰলৈ যোৱা ছাইডৰ ৰাস্তাৰ পদূলি গোটেই পানী অহা যোৱা ছাইডটো মই বনাইছিলোঁ। এনে সকলোৱে কিছুমানে ধৰিব নোৱাৰে, যাতে ভাল হোৱা নাই চাগে ইমান, সেইকাৰণে ধৰিব নোৱাৰে। আৰু একে যোনে ধৰিব পাৰে সি কয় মোক, এইটো এনেকা। তাৰপিছত এয়া গানা চুন ৰাহা হুঁ মই লিখিছিলোঁ। তাৰপিছত এফালে আমাৰ এলিফেণ্ট, আমাৰ হাতী মই আঁকিছিলোঁ। তাৰপিছত এফালে আৰু এটা দৃশ্য দেখিছে, এখন নাও বৰশী বাই আছে। তাৰপিছত দুই চাইডে পাহাৰ, মাজতে বেলি, তাৰপিছত এফালে দুই চাইডে গছ, আৰু এইটো আমাৰ গড়, কাজিৰঙা গড় হয়নে বাৰু, এটা আঁকিলোঁ। তাৰপিছত এফালে আহিছে আমাৰ বিহুত মই অঁকা হয়, আমাৰ এইটো বহাগ বিহুত। তাৰপিছত এইটো গীটাৰ, যিহেতু এইটো এটা আছে আমাৰ গীটাৰ, মই বজাওঁ। তাৰপিছত এইটো এটা গীটাৰ আঁকিছোঁ। এইবিলাক আৰু আমাৰ ভতিজাই লৈ অহা বস্তু, তাকে লগাই থৈছোঁ। এইখন আমাৰ আকাশৰ তৰাখন মই আঁকিছোঁ, কেনেকৈ লাগিছে ক'ব। তাৰপিছত এইবিলাক আকৌ এটা এদিকে চাইডে, আৰু এইটো এটা। তাৰপিছত এইটো ঘৰ চাওক কেনে লাগিছে,
এইটো ঘৰ ৰাখিছোঁ মই কেনেকৈ লাগিছে ক'ব এইখিনি পানী এইটো ঘৰ বাকী এডাল গছ তাৰপিছত পাহাৰ তাৰপিছত এইবিলাকো মানে আমাৰ প্ৰেক্টিকেল আঁকিব দিছিলে তাকে মই আঁকি থৈ দিলোঁ ইয়াতো এটা তাৰপিছত গৈ আছে এইটো আমাৰ গৰু গা ধোৱা বিহুত মানে ধূলিত মুকুতা হৈ আছে পূৰা চাফা কৰা নাই যে এনেকৈ হৈ আছে তাৰপিছত এইফালে আমাৰ লুডু সকলোৱে খেলিব খোজে ক'তনো খেলিব দিব এইটো কাগজৰহে মই বনাইছোঁহে তাৰপিছত মানে এইখন হৈছে আমাৰ লিষ্ট আৰু মানে কিহৰ লিষ্ট আপোনালোকে গমটো পোৱা নাই চাগে এখন লিষ্ট হৈছে মোৰ স্কুলৰ পেঞ্চিলৰ চিলোৱা লিষ্ট তাকেই আৰু তাৰপিছত এইটো হোলী হেপী হোলী হোলীৰ সময়তে মই আঁকিছিলোঁ মানে এয়া চাওক এনেই আৰু এইটো হাত এই হাত দুখন তাৰপিছত এইফালে এইটো গোটাকৈ কি ৰং চং মিক্স কৰি দিছোঁ আৰু তাৰপিছত আহি পৰিছে ৰংঘৰটো দূৰৰ পৰা ভাল লাগিব তাৰপিছত ওচৰত গ'লে অলপমান ভচুঙা হৈ যাব আৰু মানে চাবলৈ বেয়া পাব তাৰপিছত লাষ্ট ফিনিচিং হৈছে এইটো আমাৰ এইটো কিবা এইটো আৰু মই আঁকিছোঁ মন গ'লে কিবা কিবি দেখা পালোঁ আঁকি দিলোঁ তাকে তাৰপিছত এইফালে এনেকুৱা আৰু বাকী এইখিনি গোটেইটো দেখাই দিছোঁ পূৰা এইফালে হ'ল তাৰপিছত সেইবিলাকে মোৰ পঢ়া চহা টেবুল এইটো মোৰ ৰুম চাৰিওফালে ৰাতিপুৱা মানে অলপমান এইটো মানে বহুত দিনৰ পৰা দেখাম ভাবি আছিলোঁ সেইবাবে আজি চিয়'ৰ দেখাই দিলোঁ আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু মই ছাবস্ক্ৰাইবৰ কাৰণে মই পাগল হৈ আছোঁ আৰু মানে যিহেতু স্কুলৰ ষ্টুডেণ্ট ইমানখিনি ভিডিঅ' বনাবলৈ পৰা নাযায় সময়ো নিমিলে যেতিয়া সময় পাওঁ মানে তেতিয়া ফাকতে মই মানে বনাই দিওঁ আৰু জোচ হৈ যায় এনেকৈ আজিলৈ ভিডিঅ'টো কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু এবাৰ কৈছোঁ আপোনালোকে মৰম দি থাকিব আপোনালোকে মৰম দিলে আৰু মই সকলো কাম কৰি যাবলৈ আগবাঢ়ি যাম আৰু সাহস পাম আজিলৈ ইমানে টাটা বাই বাই Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left.